বেলি পৰো পৰো নাৱৰীয়া বেলি পৰো পৰো ৰান্ধনি ৰ'দতে নাৱৰীয়া দেখিছে আপোনালোকে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা চাওক একদম সেউজীয়া নিমাতী ঘাটৰ কাষত এখন পথাৰত কিমান ধুনীয়া ধান হৈছে আপোনালোকে চাওক একদম মানে চকুৰে মনিব নোৱাৰা লাগে একদম ইমান ধুনীয়া লাগিছে আৰু ছায়াটো মানে ইমান ধুনীয়াকৈ পৰি আছে আপোনালোকে চব ধানবিলাক ইমান ধুনীয়া হৈছে আৰু ইয়াতে মাছ দেখি আছোঁ দেখিছে না মাছ এই সৰু সৰু মাছ ওলাই আছে আৰু দেখিছে ধানখিনি কিমান ধুনীয়া হৈছে আমাৰ লগত আছে দেৱজিৎ ৰাজখোৱা দেৱজিৎ কি কওঁ কওক এইটো খুব সুন্দৰ পৰিৱেশ আৰু আমাৰ গাঁৱৰ অসমৰ জনজীৱনৰ এটা খুব পৰিস্ফুট আৰু স্পষ্ট চিত্ৰ এইফালে অলপ আগতে আছে আপোনালোকে সকলোৱে চিনি পায় যাদৱ পায়েং অৰণ্য মানৱ বা ফৰেষ্টমেন যাক কোৱা হয় ককিলা মুখঘাট চৰাই চাকৈ চুকুৱাকে আদি কৰি বহু প্ৰজাতিৰ চৰাই তাত আছে আৰু ইফালে এয়া ব্ৰহ্মপুত্ৰ এইফালে পটীয়া গাঁও এইটো অতি সুন্দৰ পৰিৱেশ আৰু যথেষ্ট ধানৰ উৎপাদন হয় গতিকে বিভিন্ন গোষ্ঠী জনগোষ্ঠীৰ মানুহ আছে খুব এটা সুন্দৰ বাতাবৰণ ইয়াত আছে আটাইৰে মাজত সংস্কৃতি ভাৱ আছে আমি এখন ছবি কৰি আছোঁ চাহপুৰৰ গান বুলি পৰেশ গগৈ আৰু মই লগ লাগি তাৰেই আজি আমি লোকেশ্যন চিলেকশ্যন আৰু লগতে আমি যাদৱ পায়েঙৰ লগত কিছু কথা পাতিব ইমান ধুনীয়া পৰিৱেশ দেখিছে না আমি একদম ৰৈ গ'লোঁ ৰৈ যাবলৈ আমি বাধ্য হ'লোঁ এইটো পৰিৱেশত দেখিছে ইমান ধুনীয়া একদম মনোমোহা একদম গাঁৱৰ দৃশ্য পথাৰৰ দৃশ্য ইমান ভাল লাগিছে আপোনালোকে ক'ত চহৰত থাকে বিৰাট ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিঙত থাকে গতিকে এবাৰ এইবিলাক জেগালৈ আহক আপোনালোকে চাওক আৰু আমি এইবিলাক লৈ আমি এইবিলাকক লৈ কাম কৰি আছোঁ আৰু আমি এখন চিনেমা বনাই আছোঁ গাঁৱৰ চহা জীৱনৰ গাঁৱৰ খাটি খোৱা মানুহৰ এজন খেতিয়কৰ গোটেই জীৱন সংগ্ৰামটোক লৈ পেলাই আমি এখন চিনেমা কৰি আছোঁ আৰু তাৰ কামতে আজি আহিছোঁ আমাৰ দেৱজিৎ ৰাজখোৱাই কৈছে আমি দুইজনে মিলি কৰিছোঁ নাজানো আপোনালোকৰ আশীৰ্বাদ আমি বিচাৰিছোঁ যাতে আমাৰ চিনেমাখন খুব ভাল হওক আমি আজি আহিছোঁ অৰণ্য মানৱ বুলি যাক কয় যাদৱ পায়েঙৰ ওচৰলৈ তেখেতৰ পৰা আমি কিছু এডভাইচ ল'বলৈ আহিছোঁ গতিকে আশা ৰাখিছোঁ তেখেতৰ পৰা আমি কিছু এডভাইচ ল'ম আৰু আজি এই দৃশ্যটো আমি মানে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ এইকাৰণে ইমান এটা সুন্দৰ দৃশ্য যাতে আপোনালোকে হয়তো নাপাব দেখিবলৈ গতিকে আজি এই দৃশ্যটো দেখুৱাবৰ কাৰণে আজি ভিডিঅ'টো কৰা হৈছে আমি একদম নাওত বহি আছোঁ এইটো এটা ব্ৰহ্মপুত্ৰ আৰু ইপাৰে আপোনাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ সৃষ্টি কৰা এখন অৰণ্য তাত বিভিন্ন ধৰণৰ প্ৰজাতিৰ হাতী বাঘ গঁড়কে আদি কৰি বিভিন্ন ধৰণৰ জীৱ জন্তু তাত বাস কৰে আৰু তাৰ কাষত এখন বিশাল এটা ব্ৰহ্মপুত্ৰৰ সুঁতি আৰু আমি নাৱত বহি আছোঁ এতিয়া নাও লৈ পেলাই আমি ব্ৰহ্মপুত্ৰৰ সিপাৰলৈ যাবলৈ ভাবিছিলোঁ যাম বুলি চেষ্টা কৰিছিলোঁ কিন্তু যাব নোৱাৰিম যিহেতু সময় বহুত দেৰি হৈ গৈছে গধূলি হৈ গ'লে কিন্তু আমি ইপাৰলৈ যাব পাৰিম ইপাৰৰ পৰা ঘূৰি অহালে হয়তো গধূলি হৈ যাব গধূলি ৰাতি নাও চলোৱাটো ইমান সুবিধাজনক নহয় সেইকাৰণে আমি আজিলৈ আমাৰ কাৰ্যসূচী ইমানতে আমি সামৰিছোঁ আৰু আমি আজি যাদৱ পায়েং তেওঁক লগ পাম বুলি আহিছিলোঁ অৱশ্যে তেখেত নাই তেখেতে বাহিৰত বিভিন্ন জেগাত তেখেত গৈ থাকে গতিকে আজি লগ পোৱা নহ'ল আকৌ আমি এদিন বেলেগ এটা দিন আহিম আৰু খুব ভাল লাগিছে নাৱৰ ওপৰত বহি আছোঁ ব্ৰহ্মপুত্ৰৰ পানী গৈ আছে আৰু সকলোকে অনুৰোধ জনাম যাতে ব্ৰহ্মপুত্ৰৰ মাজতে যিটো ফেৰী দুৰ্ঘটনা হৈ গ'ল আজি কেইদিনমানৰ আগত আমি সকলোৱে দুৰ্ভাগ্যজনক এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নহওক আৰু সকলোকে সাৱধানে নদী পাৰ হ'বৰ কাৰণে আৰু যিখিনি চৰকাৰী নীতি নিয়ম আছে সেইখিনি মানি যাতে সকলোৱে এই নদী পথেদি যাতে যাত্ৰা কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ কাৰ্যসূচী আজি আমি ইমানতে সময় জনাইছোঁ আপোনালোকক দেখুৱাইছোঁ গাঁৱৰে সৰু